এই আপোনালোকে দেখিছে এই ইউটিউবৰ কাৰণে এতিয়া গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভালে চাগে, মোৰ বৰ্তমান ভাল। আজি মই আমাৰ বাৰীখন দেখুৱাম আৰু আমাৰ ঘৰত কি কি আছে, গৰু ছাগলী কুকুৰ মেকুৰী সকলো দেখুৱাম বুলি ভাবিছোঁ। এয়া এইফালে আমাৰ আছে শাশুমা। মা কিবা এটা কৈ দিয়ক, মোৰ ইউটিউব চেনেলৰ বিষয়ে কিবা এটা কৈ দিয়ক। কেমেৰাটো আহে মুখতে সোমাই দে, ওচৰলৈ আন ওচৰলৈ আন। আমাৰ মায়ে খং কৰিছে, আপোনালোকে খং নকৰিব। কৰিবলৈ আৰু কাম পোৱা নাই, ঘৰৰ কাম কৰিবলৈ মন নাই, সেইবোৰ মোবাইলত ফেট টঙা সেইবোৰ দেখুৱাবলৈ আহিছা। গাইজ এয়া আমাৰ শাহুমাৰ বকনি। নে দেই এইবোৰ মুখা কাপা নে এইবোৰ নে এয়া কিবা খং লাইভ দেখুৱাই আছো, ডাইৰেক্ট দেখুৱাই আছো এগৰাকী শাহুৱে কেনেকুৱা ধৰণৰ বোৱাৰীক অত্যাচাৰ কৰিব পাৰে। এইবোৰ মুখা এগৰাকী বোৱাৰীক বোলে লাখুটিলেও পিটিব পৰা অৱস্থা হয়। এয়া লাইভ দেখুৱাই আছো। এইবোৰ কিনো এইবোৰ মূৰাবোৰ উলিয়াই লৈছে। গম পাই নাই মা? মা এই পুখুৰী পাৰলৈ যাওঁ ব'ল বুজনীয়ে, এই মোৰ মানুহক পুখুৰীবোৰ দেখুৱাম, ঢেৰ ভিডিঅ' চাব। যা তই কগে সেইবোৰ কৰিবলৈ পোৱা নাই, সেই কাম সেই ঘৰৰ কাম কৰিবলৈ মন নাই, এতিয়া সেই উল্টা পুল্টা সেই কৰি থাকিব। পুখুৰীত মাছ আছে বুলি কম। কাটোকে মাৰি পঠিয়াব। সেই লাজ চৰম নাই, হেৰি কৰিব লাগে বোৱাৰী হৈ পেলাই সেই মোবাইলৰ নম্বৰ টিভিল খিলাই ডেকা লোৱাৰ নিচিনাকে লাজ চৰম নাই। এইবোৰ মুখৰ আগত থাকিবলৈও বাছ লগা হৈছে মোৰ এইবোৰ মুখৰ আগত। আঁতৰিবি তই মোৰ চকুৰ আগত আঁতৰিবি তই। আপোনাক ইমান ধুনীয়া লাগিছে বুলি কৈছে, দেখা নাই ইয়াত কমেণ্ট আহিছে বোলে সেই বুঢ়ীজনী ভাল লাগিছে বোলে। ভাল আহিলে মোৰ ঘৰলৈ ভাল আহিলে। हेलो गाइस, आप लोगों ने क्या बोली भागता है? हमारा घर में एक कुआं है और एक पुखुरी है। आओ की बोली कम क्या? এই কুঁৱাটো যে মাছ আছে, কাছ আছে। ভালদৰে চাই যাব দেই। এয়া দেখিছেনে ঢালিম একদম পুৰা ফুলি একদম পুৰা লাগিছে লমালমে। আপোনালোককো মাতিম বাৰু খাবলৈ দেই। আমাৰ ইয়াৰ মায়ে শাহুমা, আমাৰ ইয়াৰ মৰমৰ শাশুমা এতিয়া পানী তুলিব। পানী অকণ দিবলৈ আহিব নোৱাৰো। বলক লেটিংটো মই দেখুৱাই দিম ৰাইজক। চবৰ পৰা একোৱা কৰিবলৈ সানি একদম খাবলৈ এয়া ভাত খাইছে, এয়া পানী খাইছে। চব দেখুৱাই দিব লাগিব, তেতিয়াহে পইচা পাম। এজনী পা শান্তি নাইকিয়া হ'ল, হাগিবলৈ মুতিবলৈ শান্তি নাইকিয়া কৈছে। এতিয়া শাহুমাই হাগিবলৈ যাব, আপোনালোকক চব দেখুৱাই থাকিম লেটিঙত কি কি হয় দেই, লাইভ দেখুৱাই থাকিম। এতিয়া পানী নিছে আৰু এয়া ঐ আহ সোমাই লবি সোমাই লবি। দেখুৱাই দিম একো নহয় বোলো, একো নহয় বল। শান্তি নাইকিয়া হৈছে। সোমাই লহি কেমেৰাটো লৈ সোমাই লহি। আপুনি আগত বলক, মই যাম নহয়। এইটোকে মই পঠিয়াব চিনি পোৱা নাই আকৌ। একো নহয় বলক বোলো, একো নহয় বলক। এইবোৰ ভিডিঅ' বনালে বেছি ভিউজ পায় বোলো। এইবোৰ পোকবোৰ আনো মুঠাটোত সোমোৱাই দিলে, ঈশ্বৰ কি পোক সোমালে, ঈশ্বৰ হাগিবলৈ মুতিবলৈ শান্তি নাইকিয়া কৰিছে। এইবোৰে একদম শান্তি নাইকিয়া কৰিছে আৰু দেই। এইবোৰ নোৱাৰো, এইবোৰ নোৱাৰো। এয়া আপোনালোকে দেখিছে এই ইউটিউবৰ কাৰণে এতিয়া হগা গু বন্ধ কৰিবলগীয়া। পিছত কি হয় চাই থাকিব দেই। কোনে জানো এইবোৰ পোকবোৰ কি সোমোৱাই দিলে, কিয় ঘৰখন গোটেইখন অশান্তি কৰি মাৰিছে আৰু দিনটো সেইটোৰ লগতে লেবাই থাকে। কোনে কি জানো এইবোৰ সোমোৱাই দিলে আৰু নেজানো আৰু ভগৱান ঈশ্বৰ। এইবোৰ আৰু কি যে এইবোৰ যে সঁচাকে পোক সোমাইছে আৰু দেই। এইবাৰ আহি বাপেকে মোবাইলকে ভাঙি পেলাম গুড়া আকৌ চিনি পোৱা নাই। চুকাই নলবি আকৌ। এইফালে পানী তুলিবলৈ যাবলৈ শান্তি নাই, ঘৰত থাকিবলৈ শান্তি নাই, বহিবলৈ শান্তি নাই, লেট্ৰিনলৈ যাবলৈ শান্তি নাইকিয়া কৈছে সিহঁতি মোক। মোবাইলটো নিগুদি মোবাইলটো হেল্ল' গাইজ খালি হেল্ল' গাইজ।